এভৰিৱান অৰ্ণৱ স্মমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাগে ভিডিঅ'টো দেখি পিনি গম পাইছেই হয় আজি আমাৰ বৌ ডেলিভাৰী ডেট আছে ৰাতিপুৱাই ডক্টৰে আমাক মতাৰ কাৰণে আমি 5টামান বজাতে ওলাই আহিছোঁ এয়া আমি গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আমাৰ অসমখনক মানুহে ইনেই ভাল নাপায় দেখিছেনে চাৰিওপিনে কেৱল সেউজীয়া আৰু সেউজীয়া আৰু আমাৰ ৰাস্তাটোতো আৰু ভাল লাগে চাৰিও দিশে অকল বাগান আৰু সেয়া সেউজীয়া ৰাতিপুৱা যদি সেই সেউজীয়া এটা পৰিৱেশ দেখো মনটো কিবা এটা ভাল লাগি যায় আমি আহি পালোহি যোৰহাট আৰু বৌভাগৰ ডেলিভাৰীটো যোৰহাট সঞ্জীৱনীতে হ'ব এতিয়া ভিতৰলৈ গৈ লওঁ আহি পাই চাহ অকণ খাই লৈছোঁ ৰাতিপুৱাই আহিছোঁ যিহেতু চাহ এটা খাব একো মন নগ'ল আৰু ল'ৰাটোৱেও অকণমান আমনি কৰিলে মই ক'বলৈ আহিম বুলি সি গম পাইছে নি চাগে আনকালে কোনোদিন সি উঠি নাকান্দে আজি উঠি পিনি সি মোক বিচাৰিছে সেইটো কাৰণে মন চন ভাল নালাগিলে তাৰপৰা মানে এনেকৈ পলাই অহা নিচিনা হ'ল আৰু আহি সেইটো কাৰণে চাহ অকণ খাই লৈছোঁহি আৰু এতিয়া আমি গৈছোঁ আমাক ৰুমলৈ লৈ গৈছে আমি এতিয়া ৰুমলৈ বুলি গৈ আছোঁ ৰুমটো পাই লওঁগৈ আমি ৰুমটো আহি পালোহি আৰু এতিয়া বস্তুবোৰ থৈ মেলি লৈছোঁ থৈ মেলি লৈ বৌক এতিয়া কেতিয়া নিয়েহি আৰু ৰাতিপুৱা নমস্কাৰ আজি মোৰ এইটো 6 নম্বৰ ব্লগ হয় আৰু আপোনালোক সকলোকে অৰ্ণৱ স্মমলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ঘৰলৈ নতুন সদস্য আহিব আৰু এয়া বৌ কোৱা তোমাৰ ফিলিংছ কোৱা কেনেকুৱা লাগিছে ফিলিংছটো নিজে বুজিয়ে পোৱা নাই ভয় লাগিছে ভালো লাগিছে ভয় লাগিছে ভালো লাগিছে বুজিয়ে পোৱা ভয়ো লাগিছে ভালো লাগিছে হয় নাই বুজি নাই পোৱা ভয় কৰিবলগীয়া একোৱেই নাই নতুন যেতিয়া সদস্য আহিব হয় নাই এয়া মা পেহী দাদা ভাইটি বৌক এতিয়া নিবলৈ আহিলে কিবা ভয়ো লাগিছে ভালো লাগিছে মনত এটা দুখো কিবা এটা লাগিছে বুজি পোৱা নাই কেনেকুৱা এটা ফিলিংছ হৈছে মানে ভালে কুশলে হৈ যাওক ভগৱানৰ ওচৰত সেয়াই কামনা কৰিছোঁ
এতিয়া লেবাৰ ৰুমলৈ সোমোৱাই নিলে আৰু আমি এতিয়া ৰৈ আছোঁ চব ভগৱানকে চিন্তি আৰু মামা হাবা কেনেকুৱা হৈছে ভাল লাগিছে বহুত ভাল কেনেকুৱা লাগিছে লাগিছে মানে ক'ব পৰা নাই মই আমি বহি আছোঁ এতিয়া অপাৰেশ্যন কৰিবলৈ নিছে কিমান হৈছে আমাৰ ঘৰলৈ আই লক্ষ্মী আহিলে আৰু ভালে কুশলে হৈ গ'ল সেইকাৰণে ভগৱানৰ ওচৰত অশেষ ধন্যবাদ আৰু বৌভাগৰ C-section হ'ল আৰু মাকো এতিয়া ভাল আৰু জীয়েকো ভাল লক্ষ্মী আহিলে গম পালা নাই লক্ষ্মী আহিলে আয়ুষী আহিলে মাস্কখন খুলিলো নি মাক অহাৰ পিছতে বেবীটো আমাৰ হাতত আহি দিলেহি বাকী মানুহবোৰ নাই ভাত খাবলৈ গৈছে মই আমাৰ ধুনুত লগাত আছোঁ এইজনী আমাৰ শুই আছে এয়া আলহী আহি আছে আজি হৈছে নেক্সট দিনাখন 27 তাৰিখ কালি ৰাতি মই থাকিলোঁ তাত আৰু আজি মই ঘৰলৈ গুচি আহিছোঁ আজি মা গৈছে থাকিবলৈ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ